আগৰ ভিডিঅ' কেইটাৰ অভূতপূৰ্ব সঁহাৰিৰ পিছত আমি এতিয়া লাহে লাহে আমাৰ এই বিষয়টোৰ প্ৰতি মানে ইণ্টাৰেষ্ট বাঢ়ি গৈছে আমাৰ আৰু এই ইণ্টাৰেষ্টটো বাঢ়ি যোৱাৰ পিছতে আমি কি কৰিছো মানে আমি আকৌ নতুন নতুন ভিডিঅ' বনোৱাৰ কাৰণে চেষ্টা কৰিছো এইবিলাকৰ পৰা আপোনালোকৰ যদি কিবা লাভ হয় তেনেহ'লে আমি মানে আমাৰ এই কাৰ্য সফল হোৱা বুলি আমি অনুভৱ কৰিম আহকচোন আমি আগৰ ভিডিঅ' কেইটাত কি কৰিছিলো এবাৰ মনত পেলাও আগৰ ভিডিঅ' কেইটাত আমি কৰিছিলো বৰ্গ উলিওৱাৰ কাৰণে 41 স্কয়াৰ 42 স্কয়াৰ 43 স্কয়াৰ 44 স্কয়াৰ বা 51 স্কয়াৰ 52 স্কয়াৰ 55 স্কয়াৰ 57 স্কয়াৰ 59 স্কয়াৰ ইত্যাদি আমি উলিয়াইছিলো বা নাইবা 92 স্কয়াৰ 93 স্কয়াৰ ইত্যাদি ধৰণে 102 স্কয়াৰ 103 স্কয়াৰ 104 স্কয়াৰ ইত্যাদি আমি উলিয়াবলৈ শিকিছিলো আজি আমি আটাইতকৈ সহজ আৰু প্ৰত্যেকই কৰি থকা এটা বৰ্গ উলিওৱা পদ্ধতি শিকিম আৰু এই বৰ্গ উলিওৱা পদ্ধতিটো শিকিয়ে তাক আমি পূৰণ প্ৰক্ৰিয়াৰ বৰ্গ নহয় কিন্তু বৰ্গ নোহোৱা ধৰণৰ সংখ্যাবিলাকো পূৰণ কৰিবলৈ আমি এইটো প্ৰক্ৰিয়াটো ব্যৱহাৰ কৰিবলৈ শিকিম আহকচোন আমি তেনেহ'লে কোন কেইটা এই বৰ্গক আমি নতুন পদ্ধতিলৈকে লৈ যাম সেইখিনি কথা চাওঁ ধৰি ললো 65 স্কয়াৰ মানে অতি সহজ এইটো মনত ৰাখিম 65 স্কয়াৰ উলিয়াবলৈ কি কৰিম ইয়াত 5 আৰু 5 দুটা ইনটু কৰি দিম 5 5 যা 25 এটো ফিক্স মনত ৰাখি দিব এনেকুৱাকে থাকে 65 স্কয়াৰ 75 স্কয়াৰ 85 স্কয়াৰ এইবিলাকত 5 5 যা 25 মানে 5 5 গুণ 25 এইটো একেবাৰতে লিখি লব একেবাৰতে লিখি লৈ এই 6 ৰ লগত এটা +1 কৰো 6 ৰ লগত +1 কৰিলে কিমান হ'ব 7 আৰু এই 7 আৰু 6 দুটা ইনটু কৰি দিও 7 6 যা মানে 7 6 গুণ কিমান 42 7 6 যা 42 তার মানে 65 স্কয়ার মানে 4225 আমি সহজতে পাই গলো ঠিক তেনেকে আমি এইবাৰ যদি 85 স্কয়ার উলিয়াও 85 স্কয়ার তো তেতিয়া কি কৰিম 5 5 যা 25 ফিক্স হৈ গল আৰু 8 ৰ লগত এটা 1 প্লাস কৰিলে 9 8 9 যা 72 8 9 গুণ 72 আমাৰ উত্তৰ ওলাল 7225 এতিয়া যদি আমি তাক 15 স্কয়াৰ ভাবিব খুজো 15 স্কয়াৰ আমি সবে জানো 225 তাৰ লগত এটো আমি প্ৰমাণ কৰি চাব পাৰো 5 5 যা 25 মানে 5 5 গুণ 25 আৰু 1 আৰু তাৰ লগত এটা 1 প্লাস কৰিলে 2 2 আৰু 1 ইনটু কৰিলে 1 2 যা 2 আমি সহজতে এই এনেকুৱা ধৰণৰ স্কয়াৰ বিলাক আমি উলিয়াব পাৰিব এতিয়া আমি এই পদ্ধতিটো কেনেকৈনো মানে পূৰণ প্ৰক্ৰিয়ালৈকে পৰিৱৰ্তন কৰিব পাৰো এবাৰ চাও পূৰণ আসলতে 65 স্কয়াৰ মানে 65 into 65 হয় তাক আমি বেলেগ বেলেগ ধৰণৰ পূৰণৰ লগতো ব্যৱহাৰ কৰা কথাহে আমি আসলতে আলোচনা কৰিব খুজিছো তেতিয়া হেইটো কৰিবলৈ গলে আমি কি কৰিম হেইটো কৰিবলৈ যাওতে আমি আকৌ এবাৰ 65 স্কয়াৰটো লিখি চাও বা 15 স্কয়াৰটো লিখি চাও যেটো সহজ নম্বৰ 15 স্কয়াৰ তাক আমি কি হিচাপে লিখিব পাৰো 15 স্কয়াৰ মানে আমি লিখিব পাৰো 15 আৰু তলত এটা 15 এই পদ্ধতিটো আমি ব্যৱহাৰ কৰিব পাৰাৰ মানে কেনেকুৱা কাৰণত আমি তাক এই পদ্ধতিটো ব্যৱহাৰ কৰিব পাৰো চাও এইটো এই 5 আৰু এই 5 দুইটা এড কৰি দিলে কিমান পাও এই দুইটা যদি আমি প্লাস কৰি দিও প্লাস কৰিলে কিমান হয় 5 5 10 5 5 10 আৰু এই দুইটা নম্বৰ যেটো একে আছে এনেকুৱা পৰিস্থিতিত থকা সকলো পূৰণফল আমি দুটা অংক বিশিষ্ট সকলো সংখ্যাৰ পূৰণফল আমি উলিয়াব পাৰিম তেনেহলে চাও কোনটো উলিয়াব পাৰো ধৰি ললো আমি 53 আৰু এটা 57 লৈছো 53 আৰু 57 এই নম্বৰ দুটা 5 আৰু 5 দুটা একে আছে আৰু 7 plus 3 এই দুটা এড কৰি দিলে এই দুটা প্লাস কৰিলে কিমান হয় 10 হয় তেনেহলে আমি এই পদ্ধতি ব্যৱহাৰ কৰিব পাৰিম আৰু ব্যৱহাৰ কৰি লগে লগে তাৰ উত্তৰ উলিয়াবলৈ চাও 7 3 যা 21 সিধা লিখি দিও আৰু 5 আৰু 5 ৰ লগত এটা 1 এড কৰো কিমান হ'ব 6 হ'ব 6 হলে 6 আৰু 5 দুটা ইনটু কৰো 6 5 যা 30 6 5 গুণ 30 তাৰ মানে 53 into 50 মানে ইয়াৰ পৰা আমি কি পালো 53 into 57 কিমান পালো 53 into 57 is equal to 3021 হেতুকে আৰু এটা নম্বৰৰ লগত আমি প্ৰমাণ কৰি চাব পাৰো আৰু এটা নম্বৰ কোনটোৰ লগত প্ৰমাণ কৰি চাও তেনেহলে আমি চাও যেনিবা 86
আৰু 84 86 84 এই কাৰণে লিখিছো এই নম্বৰ দুটা প্লাস কৰিলে কিমান হ'ব এইটো 10 পোৱা যায় আৰু এই দুটা একেই আছে এই দুটা যেহেতু একেই আছে তেনেহলে আমি কি কৰিম এতিয়া 8 ইয়াৰ লগত এটা 1 মনতে প্লাস কৰি ললো 8 plus 1 কৰি ললে কিমান হ'ব 9 আৰু 9 আৰু 8 এই দুটা পূৰণ কৰিলে কিমান হ'ব এই দুটা পূৰণ কৰিলে হ'ব 24 আৰু এই দুটা 9 আৰু 8 পূৰণ কৰিলে কিমান হ'ব 72 কাৰণে 86 into 84 is equal to 7224 এই ধৰণে আমি এই প্ৰক্ৰিয়াটো কৰি থাকিব পাৰো আৰু এনেকুৱা ধৰণৰ প্ৰক্ৰিয়াবোৰ এনেকুৱা পূৰণ অংকৰ কিটি বিভিন্ন ধৰণৰ কিটি উলিয়াবলৈ আপোনালোকে এই ভিডিওটো চাই থাকিব আৰু লাইক কৰিব সাবস্ক্ৰাইব কৰিব ধন্যবাদ